শান জ্ঞান অফিচিয়েল ইউটিউব চেনেললৈ বৰ্তমান দেখা গৈছে পান আৰু আধাৰ লিংক কৰাটো বহুত প্ৰয়োজনীয়। গতিকে আমি আধাৰ আৰু পান কাৰ্ড লিংক কেনেকৈ কৰে বা আপুনি ঘৰতে নিজে বহি বা নিজৰ মোবাইলত আপুনি পান আৰু আধাৰ লিংক কৰিব পাৰে, এইটো আমি আপোনালোকক পান আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে বা কেনেকৈ লিংক কৰিব পাৰি মই আপোনালোকক দেখাম। চ' ইনকাম টেক্স tax.gov.in ক্লিক কৰিম। এটা আপোনালোকে চাব পাৰে ইয়াতে লিখা আছে কুইক লিংকছত লিংক আধাৰ ষ্টেটাছ আমি ক্লিক কৰিম। লিংক আধাৰ দিয়া আছে, লিংক আধাৰত ক্লিক কৰিম। অল টাইম ৰখিব, পেজটো ভালকৈ খোল খাওক। আমি তলত স্ক্ৰল ডাউন কৰিম, ঠিক আছে। স্ক্ৰল ডাউন কৰি পিনে যাতে নিজৰ আধাৰ পেন কাৰ্ডৰ নম্বৰ ইয়াতে দিব। ইয়াৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰ যি আছে আধাৰ কাৰ্ডৰ নম্বৰ দিব। ইয়াতে ভেলিডত ক্লিক কৰিব। আপোনালোকে ইয়ালৈকে এটা পেজ খোলাব। ইয়াতে লিখা আছে পেমেণ্ট ডিটেইলছ নট ফাউণ্ড ফৰ দ্য পান। ইয়াতে তললৈকে স্ক্ৰল কৰিব, লিখা আছে। ইয়াতে আমি কণ্টিনিউ টু পেমেণ্ট থ্ৰুট ই পান টেক্সত ক্লিক কৰিম। ইয়াতে পুনৰবাৰ আপুনি যিখন নিজৰ পান কাৰ্ডৰ নম্বৰ দিছিলে, পান কাৰ্ড যোনটো নম্বৰ থাকে এইটো আমি এগেইন ভৰাই দিওঁ। তাৰো এবাৰ ভৰাই দিব লাগিব। যিকোনো এটা ঘৰৰ নিজৰ মোবাইলৰ বা ঘৰৰ যিকোনো মোবাইল নম্বৰ দিব লাগিব ইয়াতে। তাৰপিছত মোবাইলত এটা OTP আহিব। আমি OTPটা ভৰাই দিম। OTPটা ছাবমিট কৰাৰ পিছত আমি কণ্টিনিউত ক্লিক কৰিম। পিছত আপোনালোকে ইয়াতে চাব পাৰো ই পে টেক্স, আপোনালোকৰ নম্বৰ আৰু পান কাৰ্ডৰ হোল্ডাৰৰ নেম আহি যাব। ইয়াৰ পিছত আমি কণ্টিনিউত ক্লিক কৰিম। ইয়াৰ পিছত ই পে টেক্স আমি ইনকাম টেক্সত তিনিটা বক্স এনেকৈ থাকিব। ইনকাম টেক্স, ক্লেচিজম, লেভি, STT, পাব্লিক CTT, ফি আদাৰ পেমেণ্টছ। ইয়াত আমি প্ৰচিডত ক্লিক কৰিম আৰু এছেছমেণ্ট ইয়াতে ছিলেক্ট কৰিম। ইয়াতে 2003 2024 তাত ক্লিক কৰিম। ইয়াৰ পিছত আমি আধাৰ ৰিচিপ্টত ক্লিক কৰিম।
হোৱাৰ পিছত আমি স্ক্ৰল কৰি কণ্টিনিউত ক্লিক কৰিম। ইয়াৰ পিছত আপোনালোকে ইয়াতে তলত চাব, ইয়াতে টেক্সৰ চাৰ্জকেইটা দিয়া আছে, টোটেল ABCDE F, ইয়াতে টোটেল কিমান 1000 টকা ইয়াতে পে'মেণ্ট হ'ব। ইয়াতে আমি কণ্টিনিউত ক্লিক কৰিম। ইয়াৰ পিছতে ভেৰাইটি পে'মেণ্ট মেথড দিয়া আছে, ভেৰাইটিজ পে'মেণ্ট দিয়া আছে। তো আমি ইয়াতে নেট বেংকিং, ডেবিট কাৰ্ড, পেড বেংক কাউণ্টাৰ, পে'মেণ্ট গেটৱে, তো আমি পে'মেণ্ট গেটৱেত ক্লিক কৰিম, যিহেতু ইয়াতে UPI আছে। আমি ইয়াতে ফেডাৰেল বেংক আৰু কৰ্পোৰেট বেংক মাহিন্দ্ৰা, ইয়াতে দুটা বেংক আছে, তো আমি অ'কে কণ্টিনিউ কৰিম। ইয়াৰ পিছত আপোনালোকে চাব পাৰে, আপোনাৰ যদি যিকোনো মিষ্টেক আছে আপুনি এডিট কৰিব পাৰিব। ইয়াৰ পিছত তলত আহি পানে পে' নাও ক্লিক কৰিম। টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি যাব, আমি ইয়াতে তলত স্ক্ৰল ডাউন কৰিম। ইয়াতে আই এগ্ৰি টু টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰিম। ইয়াতে ছাবমিট টু বেংক। এনেকৈ আপোনাৰ পেজটো খোল খাব। আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে ৰিচিপ্টটো পাব। হোৱাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকে পে'মেণ্ট হোৱাৰ পিছত এনেকৈ পে'মেণ্ট পাব। পে'মেণ্ট ছাকচেছ হ'লে আপোনালোকে ৰিচিপ্ট পাব। অলপ টাইম ৱেইট কৰাৰ পিছত আপোনালোকে গম পাই যাব যে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক হৈছে। তো গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।